তো হেল্ল' গাইজ বহুত দিনৰ মূৰত এটা লং ভিডিঅ' লৈ আহিছোঁ যিহেতু একমাহ মানে হ'ল মানে এইয়া থিয়েটাৰৰ ভিডিঅ'টোৰ পৰা লং ভিডিঅ' দিয়াই নাছিলোঁ মিনি ব্লগ দিছোঁ আৰু যিহেতু ভাবিছোঁ যিহেতু আজি গুৱাহাটীত যাম সেইকাৰণে ভাবিছোঁ এটা লং ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ বঢ়িয়াকৈ মানে জাহাজত যে আপোনালোকে কিছুমানে নাজানে ন 50% জানে 50% নাজানে মানে ধৰক এতিয়া নাওকাটা ঘূৰিছে সিফালে মানে ধৰক ফেৰী নচলে নহয় নাও চলে বাৰু বানপানী হ'লে পাগলাদিয়া নদীয়ে হওক পুঠি মাৰি চুটি মাৰি কিন্তু মানে কিছুমান নাজানে সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি নতুনকৈ চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব নকৰিব নাপাহৰিব মানে গাইজ নাপাহৰিব মানে ফুটিয়ে নাহে দিয়ক গাইজ আৰু আমি পিছে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্লিজ গাইজ লাইক কৰিব নাপাহৰিব কমেণ্ট এটা কৰিব দিয়ক পিছে আজি আমি যাত্ৰা আৰম্ভ কৰোঁ গাইজ মজাকৈ আহি পালোঁ বঢ়িয়াকৈ আহি পালোঁ ঘাট আৰু ঘাট আহি পাই মজাকৈ এতিয়া গাইজ এইখন দেখিছেনে মজাকৈ আহি পাইছোঁ ঘাট আৰু ঘাট আহি পাইছোঁ মানে মানুহবিলাক এনেকৈ গৈ আছে গাইজ মানে বঢ়িয়াকৈ আহিছোঁ আপোনালোকে কোনে কোনে আহি পাইছে কমেণ্টত জনাব বঢ়িয়াকৈ এনেকৈ আহিছোঁ ঘাটলৈ গৈছোঁ মানে আৰু এইবাৰ মানে গুৱাহাটীৰ যোনবিলাক মানে ঘাট আছিল আগতে যে এই লাগে যে সেই ঘাটবিলাক মানে চব ইয়াতে আমাৰ উত্তৰ গুৱাহাটী ৰজাদ্বাৰত লগাই দিছে মানে গমটো পাইছে আপোনালোকে মানে তাতে নতুনকৈ লগাই দিয়া হৈছে বঢ়িয়াকৈ মানে মানুহবিলাক বহি যায় মজাকৈ যোনবিলাক ধৰক গাড়ী চাড়ী নানে এই এনেকৈ মানে বহি যায় গাড়ী যোনে যোনে নানে এনেকৈ মানে গাড়ী বহি যায় আৰু এইবিলাক এইফালে এইটো হৈছে নদী নদীটো কি কিনো আৰু আপোনালোক নদীৰ কথাটো ক'বই নালাগে সকলোৱে জানে ইয়াতে বহি ইঞ্জিন চিঞ্জিন আছে ইয়াতে মানে মানুহবিলাকে বহি যায় চলাই আছে এজন মানুহে চলাইছে এই যে দুজন মানুহ আছে এজন হেল্পাৰ কৰি আছে মানুহ গাইজ বৰ্তমান চলন্ত জাহাজৰ ওপৰত নহয় বৰ্তমান চলি থকা এখন জাহাজৰ ওপৰত আছোঁ মই চলি থকা জাহাজৰ এখন ওপৰত চলি থকা জাহাজৰ এখন ওপৰত মই গৈ আহিছোঁ গাইজ তাকো ভিডিঅ' বনাই আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এইটো হৈছে উমানন্দ এইটো হৈছে উমানন্দ গাইজ এইটো হৈছে উমানন্দ ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকক আপোনালোকে বাছ মানে আৰু লাইক শ্বেয়াৰ নকৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো কৰি থৈ দিব যে নতুনকৈ চেনেল চাই আছে দিয়ক পিছে আমি যাই থাকোঁ মানে আৰু পিছে আৰু বঢ়িয়াকৈ এনেকৈ জাহাজত গৈ আছোঁ এইটো গাইছ উমানন্দ এইটোৱে উমানন্দ আৰু গাইছ আপোনালোকে এটা বস্তু দেখা এই জাহাজত চলাই যে থাকে ওপৰত সেইটো বস্তু দেখাই আছোঁ আপোনালোকক আৰু মানে কৈছিলোঁ যে আপোনালোকক মানে এটা ষ্টেচন মানে এইটো বোলে মানে ধৰক ব্ৰহ্মপুত্ৰখন গোটেই ফুৰিম বুলি ভাবিলে ইয়াতে ফুৰিব পাৰে ফিজটো গম পোৱা নাই কিন্তু মানে যিমান ঘাট কিছুমান আছিল তাতে লৈ গৈছে মানে এইটোৱে দিয়ক গাইছ আমি নহয় আমাৰ ঘাট নহয় বেলেগ দিনা হ'ব পাৰে এইটো বঢ়িয়াকৈ মানে ষ্টেচন টাইপৰ বনাইছে গাইছ ফেঞ্চিত সোমাই গৈছোঁ গাইছ ফেঞ্চি বৰ্তমান আছোঁ ফেঞ্চি সকলোৱে ফেঞ্চি চিনি পায় এইয়া গাইছ ফেঞ্চি আৰু গাইছে আপোনালোকে এটা বস্তু লক্ষ্য কৰিবচোন মানে বঢ়িয়াকৈ বনোৱাটো বনাই আছে কি খাব সুধিছোঁ আৰু এটা বস্তু এই যতনি গাইছ ৰোল ভেজ ৰোল 50 টকাত নাপায় এই এগ ৰোল 35 টকাত দি আছে গাইছ ফেঞ্চি সোমাইকে পাওঁতে বঢ়িয়াকৈ সোমাইকে আপোনালোকে চাব এই দোকানখন পাব যদি খাব লগা থাকে খাব পাৰিব
আৰু বঢ়িয়াকৈ মানে তাৰ পৰা আহি যিহেতু আহিছোঁ যিহেতু উজান বজাৰৰ পাৰ্কখন যিহেতু অহা নাই আৰু ৰাতি আহিব অলপ দিগদাৰো হয় যিহেতু আমি নৰ্থ গুৱাহাটীৰ মানুহ অৰ্থাৎ উত্তৰ গুৱাহাটীৰ মানুহ আৰু বঢ়িয়াকৈ এইখন উজান বজাৰতে পাৰ্কখন খোলা আহিছে আপোনালোকে বঢ়িয়াকৈ আহি পেলাই গাইজ সোমাই যাব মজা এপ্ৰিল মাহলৈ জনামতে ফ্ৰী হৈ আছে আৰু গাইজ দেখিছেনে পূৰা ৰংঘৰৰ মানে গেটটো মানে কেনেকুৱা ৰংঘৰতো গেট নাই কিন্তু ৰংঘৰটোৰ নিচিনা মানে গেটটো বনাইছে উজান বজাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ মানে এইখনৰ নাম হৈছে সতী ৰাধিকা শান্তি উদ্যান বুলি মানে কৰা হৈছে আমি উজান বজাৰ পাৰ্ক বুলি জানো সোমাই কিন্তু মানে বঢ়িয়াকৈ চেকিং কৰে আৰু বঢ়িয়াকৈ আমি এণ্ট্ৰি কৰি দিলোঁ আৰু গাইজ আপোনালোকেও আহি পেলাই চাই যাওক মানে এপ্ৰিল মাহলৈ হ'লে ফ্ৰীতে আহিব পাৰিব আৰু এপ্ৰিল মাহৰ পিছত আপোনালোকে পইচা ভৰি আহিব লাগিব ফ্ৰীতে আহি যাওক আৰু বঢ়িয়াকৈ মজা এটা এনজয় কৰি যাওক বিশেষকৈ সৰু ছোৱালীবিলাকৰ কাৰণে ভাল হ'ব ইয়াতে গৰম বন্ধ মানে জানুৱাৰী মাহত যিহেতু পিকনিক লৈ যায় ইয়াতে লৈ যাব পাৰিব পিকনিকটো খাব নোৱাৰে ভিতৰত একো বস্তু মানে এণ্ট্ৰি কৰিব নিদিয়ে কিছুমান বস্তু ধৰক কিছুমান গুটকা চুটকা ইয়াতে বহুত এনজয় কৰিব মই গাইজ বজাই ইমান ভাল পাইছোঁ বজাই আছোঁ মজা লাগছে এই পাৰ্কখন বজাই থাকক যি কৰা কৰি থাকক মুঠতে আপুনি বজাই থাকক বঢ়িয়াকৈ আপোনাৰ বজাব ইচ্ছা বজাক নাচিব ইচ্ছা নাচি থাকক আৰু চিন্তাই নাই সৰু ছোৱালীৰ কাৰণে বিশেষকৈ বহুতখিনি ভাল আপোনালোকে লৈ আহিব গৰম বন্ধত মানে এপ্ৰিললৈ ফ্ৰী আছে ইয়াতে কোৱা মতে এপ্ৰিললৈ ফ্ৰী আছে আৰু আপোনালোকে আহে যদি আহিব পাৰে মানে গুৱাহাটী উজান বজাৰত এই আমি গাইজ বহুত দূৰ খোজকাঢ়িছোঁ মানে পইচা নাই ন গাড়ী দেখান গাইজ চাই থাকক ভিডিঅ'টো আৰু এই পাৰ্কখনৰ ছাইডেদি বঢ়িয়াকৈ মানে ব্ৰহ্মপুত্ৰ নদীখন সম্পূৰ্ণ দেখা পায় উমানন্দ সকলোখিনিয়ে মানে দেখা পায় আৰু উত্তৰ গুৱাহাটীও মানে ভালদৰে দেখা পায় আমাৰ সিফালে ময়ো বঢ়িয়াকৈ গাইজ মানে গুৱাহাটীক বাই দি উত্তৰ গুৱাহাটীলৈ ৰাওনা হ'লোঁ আৰু বঢ়িয়াকৈ জাহাজত প্ৰায়ভাগ মানুহ হৈছে কৈছে এইবাৰ চাগে মানুহ পূৰা ওপৰা হ'ব নহয় গাইজ যিটো ভাবিছিলোঁ সেইটোৱে আৰু দেখিছেনে অলপ মানুহ জেগা নাই এখন গাড়ী কিনিব জেগা নাই দেখিছে গাইজ এতিয়া যাওঁচোন ষ্টাৰ্ট দিছে মানে যাবলৈ হ'ল যিহেতু আৰু এয়ে গাইছে আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভাল লাগিল লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভাল লাগিল লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো টাং টুং ঠাং ঠুংকৈ বজাই দিব নাপাহৰিব দিয়ক পিছে যদি ভিডিঅ'টো ভাল লাগিল গোটেইখিনি কথাটো কৈছোঁৱে আৰু বঢ়িয়াকৈ মানে চেনেলটো চাই দিব আপোনালোকে চিকলা ব্লগ আৰু ইমানখিনিয়ে আছিলে আৰু আজিৰ ভিডিঅ' আৰু উজান বজাৰৰ মানে সেইখন পাৰ্কখনত যাই দিব নতুন পাৰ্কখন এপ্ৰিল মাহলৈ জনামতে ফ্ৰী হৈছে আমি ফ্ৰীতে গৈছোঁ দিয়ক পিছে বাই